পৃথিৱীৰ আটাইবোৰ ধুনীয়া বস্তুৰ ভিতৰত আমাৰ এই আকাশখনো অন্যতম, নহয়নে বাৰু? ৰাতিপুৱাৰে পৰা ৰাতিলৈকে এই পৃথিৱীখনে কিমান বাৰ যে ৰং নহলায়, চাই আমনি নলগা এটা দৃশ্যৰ সৃষ্টি হয়। কেতিয়াবা ভাবিছেনে আমাৰ এই আকাশৰ ৰং কিয় সলনি হয়? আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আমাৰ এই আকাশৰ ৰং সলনি হোৱাৰ কনচেপ্টটোৰ জৰিয়তে আমি আমাৰ জীৱনটো এক নতুন দৃষ্টিৰে চাবলৈ শিকিম। ভিডিঅ'টো সেইবাবে শেষলৈকে চাব। আমি সকলোৱে ভাবোঁ আকাশখনে ৰং সলাইছে, কিন্তু সেই সূৰ্যটোও একে থাকে, আমাৰ আকাশখনো একে থাকে, মাথো সলনি হয় সেই সূৰ্যৰ পৰা ওলোৱা ৰশ্মিৰ যাত্ৰাটো। সূৰ্যৰ ৰশ্মিসমূহ যেতিয়া আমাৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, আমাৰ বায়ুমণ্ডলত থকা কণিকাবোৰত খুন্দা মাৰি এই নীলা ৰঙৰ তৰংগবোৰ আমাৰ চাৰিওফালে সিঁচৰিত হৈ যায় আৰু লগে লগে আমি আমাৰ আকাশখন নীলা ৰঙেৰে উজ্বলি উঠা দেখোঁ। আকৌ যেতিয়া সূৰ্যটো দূৰ দিগন্তলৈ আঁতৰি যায়, আঁতৰি যোৱাৰ ফলত আমাৰ যি এই নীলা ৰঙৰ ৰশ্মি, এই নীলা ৰঙৰ ৰশ্মি দূৰ এটা যাত্ৰা অতিক্ৰম কৰিব নোৱাৰি হাৰ মানি দিয়ে আৰু সেই সময়তে আমাৰ যি ৰঙা ৰং বা কমলা ৰঙৰ তৰংগ এই বহুত কষ্টৰে আমাৰ বায়ুমণ্ডলত আহি প্ৰৱেশ কৰে আৰু নীলা ৰঙৰ পৰিৱৰ্তে আমি আমাৰ আকাশখন ৰঙচুৱা দেখিবলৈ পাওঁ। আৰু এই ৰঙচুৱা ৰংবোৰে আমাৰ আবেলিটো সুন্দৰ কৰি তোলে। আমাৰ জীৱনত এই দুয়োটা ৰঙৰে প্ৰয়োজন। নীলা ৰঙে আমাক আমাৰ প্ৰতিটো কামৰ প্ৰতি কনচিষ্টেণ্ট হ'বলৈ শিকায় আৰু লগতে নীলা ৰংটোৱে এই প্ৰতিযোগিতাৰ দৌৰত যেনেকৈ নিজৰ অস্তিত্ব বজাই ৰাখে, আমাকো আমাৰ এই অস্তিত্ব বজাই ৰাখিবলৈ নীলা ৰংটোৱে অনুপ্ৰাণিত কৰে। আনহাতে ৰঙা ৰংটোৱে আমাক ধৈৰ্য আৰু দীঘলীয়া সংগ্ৰামৰ পাছত পৰিপক্কতা প্ৰদান কৰে আৰু আমাক অধিক অভিজ্ঞ কৰি তোলে। পোহৰৰে এই যাত্ৰাটোক যদি আমি আমাৰ মাইণ্ডছেট হিচাপে গঢ়ি ল'ব পাৰোঁ, আমি আমাৰ জীৱনটোক চোৱাৰ দৃষ্টিভংগীয়ে সলনি হৈ পৰে। কেনেদৰে সম্ভৱ এয়া আমি চাওঁ আহক এতিয়া। ইয়াৰে প্ৰথমটো হ'ল দ্য লংগেষ্ট পাথ। অৰ্থাৎ আবেলিৰ আকাশখন যেনেকৈ দেখিবলৈ সুন্দৰ, কিন্তু তাৰ আঁৰৰ ৰহস্যটো হ'ল যে সূৰ্যৰ সেই ৰঙা তৰংগটো বহুত দীঘল এটা ৰাস্তা অতিক্ৰম কৰি আহিবলগীয়া হয়, বহুত কষ্ট কৰিবলগীয়া হয়। ঠিক একেদৰে আমাৰ জীৱনতো আমি সফলতা অৰ্জন কৰিবলৈ খুব দীঘলীয়া এটা সংগ্ৰামৰ মুখামুখি হ'বলগীয়া হয় আৰু যদি আমি ধৈৰ্যৰে এই সংগ্ৰাম অতিক্ৰম কৰোঁ, আমি নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিম। আৰু ৰঙা ৰঙৰ দৰে হাৰ নমনা আমাৰ সংকল্পই আমাৰ জীৱনটো সুন্দৰ কৰি তোলে। ইয়াৰে ২ নম্বৰটো হ'ল পাৰ্চপেক্টিভ, অৰ্থাৎ দৃষ্টিভংগী। আবেলি আমি যি ৰঙা ৰঙৰ আকাশখন দেখোঁ, আমাৰ কাৰণে সেয়া এক সুন্দৰ আবেলি যদিও অন্য এখন ঠাইৰ মানুহৰ বাবে ই এক দুপৰীয়াও হ'ব পাৰে বা ৰাতিপুৱাও হ'ব পাৰে। অৰ্থাৎ আমি আমাৰ সময়বোৰ কেনেদৰে চাওঁ, সেই দৃষ্টিভংগী মাথো আমাৰ ওপৰতহে নিৰ্ভৰ কৰে। আমি যদি ভাল সময়বোৰ ভালদৰে যেনেকৈ চাওঁ, তেনেদৰে বেয়া সময়ৰ দৃষ্টিভংগী যদি আমি সলনি কৰিব পাৰোঁ, আমাৰ জীৱনটো ৰঙীন হৈ পৰে। ইয়াৰে তৃতীয়টো হ'ল দ্য স্মল থিং। অৰ্থাৎ ৰশ্মি যেতিয়া আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, আমাৰ বায়ুমণ্ডলত ভাহি থকা সৰু সৰু কণিকাবোৰত খুন্দা মাৰি আমাৰ এই পোহৰবোৰ সিঁচৰিত হৈ যায়, যাক ইংৰাজীত বা ফিজিক্সত স্কেটাৰিং হোৱা বুলি কয়। এই সৰু সৰু কণাবোৰত খুন্দা মৰাৰ ফলতে আমি আমাৰ নীলা আকাশখন বা আমাৰ আবেলিৰ ৰঙচুৱা আকাশখন দেখিবলৈ পাওঁ। ইয়াৰ পৰা আমি এটাই বুজিব পাৰোঁ যে আমাৰ জীৱনতো সৰু সৰু কামবোৰ আমাৰ বাবে বহুত উল্লেখনীয়। আমাৰ এই সৰু সৰু পদক্ষেপবোৰেই আমাৰ সফলতাৰ ৰাস্তাটোত বৰ্তি থকাত সহায় কৰে। ইয়াৰে চতুৰ্থটো হ'ল বাধা নেওচি আগবঢ়া। পোহৰবোৰে এটা কোঠালিত বস্তুবোৰত খুন্দা মৰাৰ বাবে আমি সকলোৱে বস্তুবোৰ দেখোঁ। ঠিক একেদৰে আমাৰ জীৱনৰ এই বাধাসমূহ আমি আমাৰ বিকাশৰ এক সুযোগ হিচাপে গঢ়ি তোলাটোহে আমাৰ আটাইতকৈ ডাঙৰ কৰ্তব্য। পোহৰৰ এই ৰশ্মিবোৰৰ দৰে আমি নিজৰ কাৰণে সৎ হোৱাটোৱে আটাইতকৈ ডাঙৰ কথা। এই বছৰত নিজক নতুন কৰাৰ দৌৰত নিজকে হেৰুৱাই নেপেলাব। পোহৰৰ এই ৰহস্যসমূহ জানি কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব। এনেধৰণৰ নতুন নতুন কনচেপ্টৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। That's it for today. See you in the next one. Sky is not the limit, it is the filter.